हेलो गाइस मधुरिया चैनेलলৈ পুনৰ আপোনালোকক স্বাগতম জনাইছো। আজি আমাৰ দুইজন ইউটিউবাৰ আছে। আমাৰ দুইজন ইউটিউবাৰে কম্পিটিশন কৰিব। এইটো কি কয় পপ তিনটাকে খাব। যিজনে কম সময়ত খাই উলিয়াব এইটো কালা কালা জলকীয়া দুটা চুবাব। আপোনালোকে চাই থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কমেন্ট শ্বেয়াৰ কৰিবলৈ নেপাহৰিব, সাবস্ক্ৰাইব কৰিবলৈ। এতিয়া আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ, দেৰি নকৰোঁ। আজি আমাৰ কম্পিটিশন আছে। এইটো আজি যদি এইটো খাই শেষ নকৰিলে এইটো খাব লাগিব। আমি বহুত গাইছে এইটো গাইজ চাই থাকিব। যদি ইহঁতে কম সময়ত মই টাইমাৰ লৈ আছো। যদি সোনকালে যিজনে খাই শেষ কৰিব নোৱাৰিব এই জলকীয়া দুটা খাব লাগিব। আৱাজ শুনিছে গাইজ? এই জলকীয়া কোৱাৰ ভয়ত খুব স্পীডত খাবলৈ লৈছে। পানী লাগিছিলে। আজিৰ কম্পিটিশন চক গাইজ। কম সময়ত যোনে খাব ই বাচিব জলকীয়া খোৱাৰ পৰা। মাৰুককে বাজিছে। ডিঙিত লাগি গৈছে নেকি? এই মজা। এজনৰ এটাই হৈছে ই জলকীয়া খোৱাৰ ভয়ত পটাপট খাইছে। 1 মিনিট 21 ছেকেণ্ড 22 ছেকেণ্ড হৈ গ'ল চব গাইজ। ক'ব পৰা নাই এতিয়াও কোনে জলকীয়া খাব। ইজনক দেখুৱাইছে জলকীয়া কোনে খাবলৈ পাব। 2 মিনিট লাগিছে, দুটা শেষ হোৱা নাই। ইমান ষ্ট্ৰং ডেকা ল'ৰা দুটা ইমান সময় লগাই খাই আছে। কৰা চেষ্টা কৰি আছে। মই আজি নিজে কেমেৰামেন হৈছোঁ গাইজ। অলপ স্পীড কৰা। 3 মিনিট হ'বলৈ হৈছে। 3 মিনিট হৈ গ'ল। এইজন হ'ল এনচম ক, এইজন হ'ল মিচিঙাজন। দুটা ইউটিউবাৰ হয়। ইউটিউবাৰ দুটাক আজি খাবলৈ দিছোঁ। আৰু আপোনালোকে চাই দিব। এইজন মিচিঙাজন চেনেলটো আপোনালোকে চাই দিব। আৰু এইজন এনচম ক ইউটিউব চেনেল আছে। দুটা ইউটিউবাৰ, দুটাৰে চেনেলটো চাই দিব। আৰু মোৰ চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নেপাহৰিব দেই গাইজ। জলকীয়া কোনোবা চুবাবলৈ পাব আৰু দেই। মিচিঙাজন বাচিব যেন লাগিছে জলকীয়া খোৱাৰ পৰা। এনচম কোৱাই খাব লাগিব যেন লাগিছে। চাৰি মিনিট 30 ছেকেণ্ড লাগি গৈছে। তিনিটা পক খাই পেট জপিয়াই দিছে দুটা। পেটটো ইমানে সৰু নে তহঁতৰ? পটাপটকা যিজনে জলকীয়া খাবলৈ মন নাই। হেণ্ডচাম ক খাব লাগিব জলকীয়া এতিয়া। পাৰিলি আৰু সেইটোৰ লগতে এটা চুবাই দিয়া আৰু জ্বলাও কম পাবি। এইয়া জলকীয়া চুবাইছে। আৰু এবাৰ চুবাই দেখুৱা। এইয়া জলকীয়াটো একটা খাই উলিয়াই দিলে। আৰু একটা আছে খাবলৈ। মিচিঙাজন জিকি আছে বৰ্তমান।
জ্বলা নে ই বাচি গৈছে জলকীয়া খোৱা প্ৰতিযোগীয়ে হ'লগৈ আৰু এতিয়া ধৰক মিচিং এজন বাচি গ'ল এতিয়া খতম হৈ গ'ল আৰু এইজনকে এতিয়া দেখুৱাম জলকীয়াটো ইয়ালৈ দেখুৱাই দে এইয়া কালা কালা জলকীয়া চুবাই দিছে হাই হাই এই মজা পাৰিলে দি দিয়া কাৰণ এই বহুত টাইম লগাই দিছে অ' মাই গড আকৌ খাই দিলে চাৰিটা জলকীয়া খাব এতিয়া একে চাটত এটা এটাকে উৰাই দিছে মানিছো এটা কৈ দিয়া চেনেলৰ বিষয়ে দাদাৰ চেনেলটো চবেই লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ মিচিঙাজন চেনেলৰ যোনে যোনে চাই আছে সকলোৱে দাদাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব চাই দিব আৰু আজি মই জিকি আছে জলকীয়া খোৱাৰ পৰা বাচিলে আৰু ইফালে জলকীয়া খাই আছে কালা কালা জলকীয়া বিৰাট জ্বালা পানীৰ ব্যৱস্থাও কৰা নাই আজি আপোনালোকে কমেণ্টত জনাব ভিডিঅ'টো কেনেকুৱা লাগিলে ন আজিলৈ নহ'লে ভিডিঅ'টো ইয়াৰ পৰা সামৰি দিওঁ নেকি বাই বাই দি দিয়া জয় অসম জয় অসম